নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সুধিছিল যে প্লাষ্টিকৰ চাউলটো কেনেকুৱা, তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। প্লাষ্টিকৰ চাউলখিনি অলপ নৰ্মেল চাউলত কৰি ডাঙৰ আৰু দুইফালে জোঙা আৰু অলপ বেছিকৈ বগা। থৈ দি চিধা চাউলবিলাক পানীত ভিজালে প্লাষ্টিকৰ চাউলখিনি ওপৰত ভাহি উঠে। পানীত যেতিয়া প্লাষ্টিকৰ চাউলখিনি থাকে, চাউলখিনি লাৰিবলৈ পিছল পিছল লাগে। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। মানুহে এইটো কথা যদি গম নাপায় আৰু ভুলতে যদি এই চাউলৰ ভাত খায়, মানুহৰ বেমাৰ হৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।